আজি মই যাব ওলাইছো লিংকা বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম থকা তিনচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত টিলিঙা মন্দিৰলৈ বুলি। ট্ৰেইনৰ সুবিধা থকাৰ বাবে মই হোজাই ষ্টেচনৰ পৰাই সন্ধিয়া কামৰূপ এক্সপ্ৰেছত নিউ তিনচুকীয়ালৈ বুলি ওলালোঁ। শাওণ মাহত মহাদেৱৰ আশীষ বিচাৰি টিলিঙা মন্দিৰ দৰ্শন কৰিবলৈ মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। পুৱা 4 মান বজাতে আমি নিউ তিনচুকীয়া ষ্টেচন পালোহি। ষ্টেচনৰ পৰা বাহিৰে আমি টেম্পু এখন লৈ হোটেললৈ গ'লোঁ আৰু তাতে গা পা ধুই অলপ জিৰণি লৈ পুৱা প্ৰায় 8 মান বজাত লগৰ এজনৰ স্কুটি এখন লৈ মন্দিৰলৈ বুলি ওলাই আহিলোঁ। আমি থকা হোটেলখনৰ পৰা মন্দিৰলৈ প্ৰায় 12-15 কিলোমিটাৰ দূৰ আছিল। বাগানৰ মাজে মাজে সি সুন্দৰ সেউজীয়া পৃথিৱী এখন লগত লৈ মন্দিৰৰ দৰ্শনৰ বাবে আমি আগবাঢ়িলোঁ। মন্দিৰ পায়ে ওচৰৰ দোকান এখনৰ পৰা শৰাই এখন ধুনীয়াকৈ সজাই লৈ মন্দিৰৰ ভিতৰলৈ খোজ দিলোঁ। মন্দিৰৰ পৰা দৰ্শন কৰি আহি আমি প্ৰায় 11 মান বজাত তিনচুকীয়া পালোহি। ট্ৰেইনত আহি থাকোঁতে দাদা এজনে তিনচুকীয়াৰ সুৰভি হোটেলত ভাত এসাঁজ খাই চোৱাৰ কথা কৈছিলে। সি তেওঁৰ কথাৰে গুগল মেপ ফ'ল' কৰি আমি দুয়ো ভাত খাবলৈ বুলি হোটেল পালোহি। আমাৰ ৰিটাৰ্ণ ট্ৰেইন ৰাতি 9 বজাত আছিলে। সেইবাবে পেট পূজা কৰিয়ে আমি কি কৰিম বুলি ভাবি দুয়ো থিৰাং কৰিলোঁ তিনচুকীয়াৰ ATC মলতে বিদুৰভাইখনকে আকৌ পুনৰ চামগৈ বুলি। আবেলি 4টা মান বজাত লগৰজনক স্কুটিখন ৰিটাৰ্ণ কৰি আমি জিৰণি ল'বলৈ হোটেললৈ গুচি আহিলোঁ। সন্ধিয়া প্ৰায় 7:30 মান বজাত চেক আউট কৰি আমি নিউ তিনচুকীয়া ষ্টেচনলৈ আহিলোঁ। নিউ তিনচুকীয়া ষ্টেচনৰ ওচৰৰে ৰেষ্টুৰেণ্ট এখনত আমি পেট পূজা কৰি নিউ তিনচুকীয়া ষ্টেচনৰ পৰাই ঘৰ মোৱা হ'লোঁ।